আজি পংকজ প্ৰডাকশ্যন ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ইয়াত ওচৰতে কৰোণা ওলোৱাৰ কাৰণে এটা টেষ্ট কৰা হৈছে। আহকচোন ময়ো টেষ্টটো কৰি চাই লওঁ কি হয়। এয়া টেষ্ট কৰিবলৈ আহি আছোঁ। মাও আহিছে, বাও আহিছে বাৰু লগতে। ইয়াত নাম দিছোঁ আহি পেলাই আৰু হৈ তাত টেষ্ট কৰিব। আৰু এয়াই মানুহ আহিছে বাৰু এই চুবুৰীটোৰ। এয়া ভাইটিয়ে টেষ্ট কৰি আছে এতিয়া। এয়া মা টেষ্ট কৰি আছে। এয়া বা ভয়ে ভয়ে টেষ্টটো কৰিছে আৰু জাষ্ট টেষ্ট কৰি আহিছোঁ। মোৰ নিগেটিভেই ভগৱানৰ কৃপাত। আপোনালোকৰ মাহঁতেও কৰিছিলে, মাহঁতৰ নিগেটিভেই বাৰু। ভয় কৰিবলগীয়া ইমান কথা নাই। তাত জাষ্ট টেষ্ট কৰে আৰু নিজেও বাচক আৰু লোককো বচাওক। ঘৰৰ ওচৰত যদি তেনেকুৱা কেন্দ্ৰ বহে টেষ্ট কৰাই আহক, নহ'লে হস্পিটেলটো কৰি আছে, টেষ্ট কৰাব, ভয় নকৰিব আৰু বিনা কাৰণত বাহিৰলৈ ওলাই নাযাব। আৰু মাস্কখন পিন্ধিলেও এটা কথা, কিছুমানে পিন্ধে এনেকৈ থুতৰিত থৈ দিয়ে, থুতৰিত থোৱা নহয়। মাস্কখন সদায় পূৰা নাকটো ঢাকি এনেকৈ পিন্ধিব লাগে। আৰু আপোনালোকক সোঁৱৰাই দিছোঁ, নিজেও বাচক আনকো বচাওক। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।